নমস্কাৰ চাই আছে ই নিউজ এনি আৰু এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ কাছাৰত শক্তিশালী হোৱাৰ দিশে এজিপিৰ ভেটি কিয়নো আজিৰ দিনটোত ৫% অধিক লোকে যোগদান কৰিছে এজিপিত এনএছৱাই কংগ্ৰেছ যুৱ কংগ্ৰেছ বাদ দি যোগদান কৰিছে এজিপিত এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰটো কিয়নো এনএছৱাই আৰু যুৱ কংগ্ৰেছৰ ৫% কৰ্মীৰ অসম গণ পৰিষদত যোগদান আৰু এজিপিৰ শীৰ্ষ নেতাৰ উপস্থিতিত কাছাৰত যোগদান কাৰ্যসূচী বৰাক উপত্যকাত অগপৰ ভেটি শক্তিশালী হোৱাৰ ইংগিত দলৰ যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁৰ হুংকাৰ বন্ধুত্বপূৰ্ণ সমাধানক যেন দুৰ্বলতা বুলি নধৰে মিজোৰামে এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো এনএছৱাই আৰু যুৱ কংগ্ৰেছৰ ৫% কৰ্মী অসম গণ পৰিষদত যোগদান এজিপিত শীৰ্ষ নেতাৰ উপস্থিতিত কাছাৰত যোগদান কাৰ্যসূচী বৰাক উপত্যকাত অগপৰ ভেটি শক্তিশালী হোৱাৰ ইংগিত দলৰ যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁৰ হুংকাৰ বন্ধুত্বপূৰ্ণ সমাধানক যেন দুৰ্বলতা বুলি নধৰে মিজোৰামে আৰু আজিৰ দিনটোতে অসম গণ পৰিষদৰ উচ্চ পদস্থ নেতৃবৰ্গৰ উপস্থিতিত কাছাৰৰ এনএছৱাই আৰু ইউথ কংগ্ৰেছৰ ৫% কৰ্মী অসম গণ পৰিষদত যোগদান কৰে আৰু এই যোগদান অনুষ্ঠানত উপস্থিত থাকে অসম গণ পৰিষদৰ যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই ৰাজীৱ সিংহ আৰু অন্য কৰ্মীবৃন্দসকল আৰু এই যোগদানে অহা আগন্তুক দিনত বৰাক উপত্যকাত অসম গণ পৰিষদৰ ভেটি অধিক শক্তিশালী হোৱাৰ দিশে আশাবাদী সকলোৱে আৰু আজিৰ দিনটোতে এনেদৰে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু এই অনুষ্ঠানত অসম গণ পৰিষদৰ যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই ৰাজীৱ সিংহকে ধৰি উপস্থিত থাকে অন্য বিষয়াসকলে আৰু এই যোগদানে আগন্তুক দিনত বৰাক উপত্যকাক অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে আৰু তেওঁ সীমান্তৰ ওপৰত মন্তব্য ৰাখি জনাইছে যে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকল আৰু স্থানীয় নেতাসকলে অসম মিজোৰাম সীমান্তৰ সমস্যাক লৈ বন্ধুত্বপূৰ্ণ সমাধান বিচাৰিছে কিন্তু তেখেতে মিজোৰামৰ দুষ্কৃতিকাৰক হুংকাৰ দি অসমৰ এই বন্ধুত্বপূৰ্ণ সমাধান যাতে মিজোৰামে দুৰ্বলতা বুলি ভাবি নলয় এইলৈ হুংকাৰ দিছে আৰু এই মুহূৰ্তত আছে সেই দৃশ্য সেই যোগদানৰ যি আজিৰ দিনটোত যি যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছে কাছাৰত যিহেতু আজি ৫০০ নতুন কৰ্মী অগপত যোগদান কৰিছে অসম গণ পৰিষদৰ ভেটি আগন্তুক দিনত অধিক শক্তিশালী কৰিবলৈ এনএছৱাই আৰু ইউথ কংগ্ৰেছৰ ৫০০ কৰ্মী আজি অসম গণ পৰিষদত যোগদান কৰিছে আৰু সেই যোগদান কাৰ্যসূচীৰ দৃশ্য আমি দেখুৱাব বিচাৰিছো ই নিউজ এনি দৰ্শকসকলক আমি ৬জনকৈ বীৰ জোৱান আমি হেৰুৱাইছোঁ এই উদ্দেশ্যে আমি ইয়ালৈ আহিছোঁ আৰু এই চেগতে আমাৰ অসম গণ পৰিষদ দলৰ বিষয়ববীয়াসকলে মই আহিম বুলি গম পাই এটা যোগদান কাৰ্যসূচীও তেওঁলোকে ৰাখিছিলে গতিকে সুন্দৰভাৱে আজি আপোনালোকে দেখিলে প্ৰায় ৪০০ৰ পৰা ৫০০ যুৱক যুৱতীয়ে ডেকা ল'ৰাই ডেকা তেজে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু এওঁলোকৰ যোগদানে অহা দিনবিলাকত এই বৰাক উপত্যকাত অসম গণ পৰিষদ দলৰ যে ভেটি শক্তিশালী হ'ব এয়া এটা উদাহৰণ মই আহাৰ এদিনৰ আগত মই খবৰ দিছোঁ এদিনৰ আগত খবৰ দিওঁতে প্ৰায় ৫০০ যুৱক যুৱতীয়ে অসম গণ পৰিষদৰ প্ৰতি আস্থা দেখুৱাই তেওঁলোকে ইয়াত যোগদান কৰিছে মোৰ আগত যোগদান কৰিছে আৰু অহা কাইলৈ গুৱাহাটীত কৰিমগঞ্জৰ এটা পাৰ্টি কৰিমগঞ্জৰ এটা সজাতি দলে অহা কাইলৈ গুৱাহাটীৰ আমবাৰী অফিচত অতুল বৰাৰ সন্মুখত যোগদান কৰিব গতিকে এই চেগতে মই ইয়াত থকা এই বৰাক উপত্যকাৰ যিমানবিলাক আমাৰ ভাই ভনীসকল আছে ইয়াত যিমানবিলাক জনসাধাৰণ আছে তেওঁলোকৰ
অসম গণ পৰিষদ দলৰ প্ৰতি যি ভালপোৱা যি আস্থা তেওঁলোকে দেখুৱাইছে ই অতিকৈ লক্ষণীয় হ'ব আৰু এই চেগতে অসম মিজোৰাম সীমান্তত যি শ্বহীদ হ'ল বীৰ শ্বহীদসকলৰ ঘৰলৈ আমি গৈছোঁ এতিয়া আমি বৰ্ডাৰলৈ যাম লাইলাপুলৰ বৰ্ডাৰলৈ যাম আৰু তাত থকা স্থানীয় ব্যক্তিসকলৰ লগত আমি মত বিনিময় কৰিম লগতে যিসকল শ্বহীদ হ'ল আজি ৰাতিপুৱাই আমি দুগৰাকীকৈ শ্বহীদ সেই দুগৰাকী শ্বহীদৰ ঘৰত আমি উপস্থিত হৈছিলোঁ আৰু তেওঁলোকৰ মনৰ ভাৱবিলাক আমি তেওঁলোকৰ মনৰ ভাৱ লৈ তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালক আমি সমবেদনা জনাব আমি গৈছিলোঁ আৰু আমাৰ অসম গণ পৰিষদ বৰাক উপত্যকাত থকা আমাৰ যিমানবিলাক অসম গণ পৰিষদ দলৰ নেতা আছে আমি এটা কথা তেওঁলোকক কৈ থৈ আহিছোঁ যে ভৱিষ্যতে যদি তেওঁলোকে কিবা বিপদ বা কেতিয়াবা যদি কিবা দৰকাৰ থাকে অসম গণ পৰিষদ দলৰ কৰ্মী সদায় তেওঁলোকৰ লগত থাকিব অসম গণ পৰিষদ দল এতিয়া কেৱল এটা দল নহয় এই এতিয়া ৰাইজৰ আশা আস্থা আৰু প্ৰেৰণা মই দেখিবলৈ পাইছোঁ যে মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কিছু স্থিতি নম্ৰ হৈছে তেওঁ নিজে অনুভৱ কৰিছে যে যদি আমি অসমৰ লগত কাজিয়া লাগি লওঁ তেনেহ'লে লছটো কেৱল মিজোৰামৰ হ'ব অসমৰ নহয় গতিকে আজি আমাৰ যি লছ হ'ল আমাৰ যি 6জন শ্বহীদ আমাৰ শ্বহীদ হ'ল সেইটো আমাৰ লছ কিন্তু আমি যদি তেওঁলোকৰ লগত সমানে যদি আমি কাজিয়া কৰিব যাওঁ বা বিবাদ কৰিব যাওঁ তেওঁলোকৰ বেছি লছ হ'ব গতিকে তেওঁলোকে নিজে অনুভৱ কৰিছে তেওঁলোকৰ লছ হ'ব বুলি আৰু তেওঁলোকে সেই লছৰ অনুভৱ কৰিয়ে তেওঁলোকে এতিয়া তেওঁলোকৰ স্থিতিটো নৰ্মেল কৰিছে আৰু আমাৰ সভাপতি আৰু এজন মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া বৰাক উপত্যকাত যাৰ দায়িত্ব আছে তেওঁলোক 5 তাৰিখে যাব আৰু তেওঁলোকে তাত তেওঁলোকৰ তাত থকা মন্ত্ৰী বিধায়কসকলৰ লগত আলাপ আলোচনা কৰিব তাত থকা স্থানীয় নাগৰিকসকলৰ লগতো আলাপ আলোচনা কৰিব মই ভাবোঁ তেওঁলোকৰ আলোচনাই এক মানে ভাল ফল দিব বুলি মই আশাবাদী আৰু এটা কথা খুবেই ভাল লাগিছে কিয় আজি মানে একাংশ মানুহে বৰাক উপত্যকাত থকা একাংশ মানুহে প্ৰথমতে নিজকে অসম বুলি ক'বলৈ পৰিচয় দিবলৈ অলপ বেয়া পাইছিল কিন্তু বৰাক উপত্যকাত থকা মানুহসকলে আজি ইয়াত থকা আৰক্ষী বাহিনীয়ে ইয়াত থকা পুলিচ প্ৰশাসনে আজি অসমৰ মাটি বচাবৰ কাৰণে তেওঁলোকে যি বীৰৰ নিচিনাকৈ শ্বহীদ হৈছে তাৰ কাৰণে তেওঁলোকক হাজাৰবাৰ মই চেলুট দিম আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মন্ত্ৰীসকল বা ইয়াত থকা আমাৰ স্থানীয় নেতাসকলে সকলোৱে মিজোৰামৰ লগত এটা বন্ধুত্বপূৰ্ণ আলোচনাৰে আজি এই সমস্যাটো সমাধান কৰিব বিচাৰিছে আমিও ঠিক তেনেধৰণে কোনো ধৰণৰ হিংসা নকৰাকৈ এটা বন্ধুত্বমূলক সুলভ এটা মনোভাৱ লৈ আমি আগবাঢ়ি আহিছোঁ আজি আমাৰ অসমৰ পৰা প্ৰতিনিধি দল এই অঞ্চললৈ আহিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা মই এটাই কথা সেই মিজো ভাই ভনীসকলক মই ক'ব বিচাৰিছোঁ বা দুষ্কৃতিকাৰীসকলক মই ক'ব বিচাৰিছোঁ যে আমাৰ সৰলতাটোক আপোনালোকে দুৰ্বলতা বুলি নাভাবিব হাত আমাৰো আছে আমি কি কৰিব লাগে আমি জানো আমি যিহেতু নম্ৰভাৱে আপোনালোকৰ ওচৰত আমি আমাৰ বস্তুবোৰ আমাৰ কামবোৰ আমি যিহেতু কৰি আছোঁ গতিকে আপোনালোকেও আলাপ আলোচনাৰ মাজেৰে আমাৰ কামবিলাক কৰক যি সীমা সমস্যা আছে এইটো কেন্দ্ৰীয় সমিতিৰ লগত আপোনালোকে কেন্দ্ৰীয় চৰকাৰ আছে কেন্দ্ৰীয় চৰকাৰৰ লগত আলাপ আলোচনা কৰি এই সীমা সমস্যা সীমা বিবাদটো ঠিক কৰিলে আমি